हेलो दोस्तों मैं सुमित्रा আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল দেখিধন এছবি লৈ আশা কৰো ভিডিওটো শেষলৈ চাব আৰু চাই ভালে পাব যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক এটা কৰি দিব তো বলক ৰেচিপি ভিডিওটো লৈ আগবাঢ়ো আৰু মই এতিয়া নিবলৈ আহিছো আমাৰ মুৰ্গী চৰাইজনীয়ে কণী পাৰি থৈ দিছে ইয়াত চাও কিমান বিলাক কণী আৰু তাৰে পৰা মই দুটা কণী আনিছো কাৰণ কেপচিকামো দুটা তাৰে লগত আৰু কণী দুটা দিম কেপচিকাম দুটা আৰু কণী দুটা ভাজিম আৰু খাম আমি আপোনালোকক জনাই আছো কেনে লাগে খাবলৈ কেনেকুৱা লাগিল খাবলৈ জানিবৰ বাবে ভিডিওটো শেষলৈ চাই থাকিব আৰু কেনেদৰে বনাব সেইটো জানিবৰ বাবে কোনো স্কিপ নকৰাকৈ ভিডিওটো শেষলৈ চাই থাকিব বুলি আশা কৰিলো কেপচিকামখিনি এতিয়া মিহি মিহিকৈ কাটি লম কাটি লোৱাৰ আগতে মাছ ভাগৰ যি গুটি অংশ সেই গুটি অংশখিনি মই এৰাই লৈছো কাৰণ সেইখিনি থাকিলে বেয়াও লাগিব পাৰে হয়তো আগতে বাৰু মই বেয়া লাগে বুলি এই কেপচিকামটো খাই পোৱাই নাই কিন্তু খাই চাওচোন কেনেকুৱা লাগে বুলি পেলাই বনাবলৈ লৈছো সেয়েহে মাছৰ অংশটো এৰাই লৈছো এৰাই লৈ নে নলয় সেইটো মই নাজানো কিন্তু মই এৰাই লৈছো আৰু গোটেই কেপচিকাম দুটা মই ভালদৰে মিহি মিহিকৈ কাটি লৈছো কাৰণ কণীৰ লগত মই গুড়া ভাজা কৰিম সেয়েহে কেপচিকামখিনিও মই মিহি মিহিকৈ কাটি লৈছো আৰু এই দুটা কেপচিকামৰ পৰা ইমানখিনি কেপচিকাম ওলাল আৰু সৰু এটা ডাঙৰ এটা পিয়াজ লৈছো দুটা পিয়াজ দুটা কেপচিকাম আৰু দুটা কণী চাৰিটা মান শুকাই যোৱা জলকীয়া 2-3 সপ্তাহ মান হ'ল সেই জলকীয়া কিটা লৈছো আৰু পিয়াজখিনি মিহি মিহিকৈ কাটিম যেনেদৰে আমি কেপচিকামখিনি কাটিছিলো তাতকৈ অলপ ডাঙৰ কৰি কাটিছো যেনিবা মই কাৰণ এইবিলাক সব গুড়া ভাজি কৰিম সেয়েহে সৰু সৰুকৈ কাটি লৈছো যাতে সোনকালে সিজে আৰু তৎক্ষণাত খাব পাৰো কাৰণ নতুন ৰেচিপি এটা যদি নিজৰ মগজুৰে বনোৱা যায় সেই ৰেচিপিটো খাবলৈ কেনেকুৱা লাগে বুলি বনাওতে ধৈৰ্য হেৰাই যায় আৰু জলকীয়াখিনি কাটি লৈ মই ইয়াত দি দিছো 1.5 চামুচ মান সৰু টিকলা চামুচ পাতে 1.5 চামুচ মান দি দিছো জিৰা কাৰণ কেপচিকামৰ যি গোন্ধ সেই গোন্ধটো নাহিবৰ বাবে মই জিৰা দিছো হালধি আৰু নিমখ সোৱাদ অনুসৰি দি লৈ এতিয়া গোটেইখিনি মিক্স কৰি লৈছো তাৰ পাছত ইয়াত মই এড কৰিম এতিয়া কণী কেইটা ভাঙি পেলাই গোটেইখিনি ভালদৰে মিক্স কৰি লম তাৰ পাছত ভাজোতে আমি ইয়াত একো নিদিও কাৰণ কণীৰ যিটো পেষ্ট মই বনাই আছো এতিয়া সেই পেষ্টটোত গোটেইখিনি বস্তু মই দিয়ে দিছো যিমানখিনি বস্তু মোক ৰেচিপিটো বনাওতে প্ৰয়োজন হয় আৰু ইয়াতে দি দিছো এতিয়া কেইখিলামান নৰসিংহ পাত কোমলকৈ ওলাইছিলহে মাত্ৰ কাৰণ এতিয়া ফাগুনৰ মাহত গছে পাত খলাই আমি সকলোৱে জানো নৰসিংহ পাতেও পাত খলাইছে সৰু সৰুকৈ কুহি পাত ওলাইছে আৰু সেই সৰু সৰু কুহি পাতখিনি মই ছিঙি আনি ইয়াতে এড কৰিছো নৰসিংহ খাব লাগে এইটো আমি সকলোৱে জানো নৰসিংহ আমাৰ পেটৰ কাৰণে ভাল আৰু কেপচিকামখিনি মই দি পেলাই ভালদৰে ভাজি লৈছো সিজি যোৱালৈ কেপচিকামখিনি ভাজোতে বহুত টাইম লাগিছিল কাৰণ মই কেঁচা হৈ থাকিলে গোন্ধটো আহিব বুলি মই ভালদৰে একেবাৰে সিজাই লৈছো আৰু গোটেই কেপচিকামখিনি সিজি যোৱাত মই দি দিছো ইয়াতে যিটো মই কণী পেষ্ট বনাই ৰাখিছিলো সেই পেষ্টটো দি দিছো আৰু এতিয়া লৰাই আছো তেতিয়ালৈ লৰাই থাকিম যেতিয়ালৈ মানে কেৰাহীটোৰ পৰা এৰি নাযায় এয়া চাও কেৰাহীত লাগি ধৰিছে কাৰণ কণী পেষ্টটো এতিয়া সম্পূৰ্ণ ভজা হোৱা নাই যেতিয়া ভজা হ'ব সেই কণী পেষ্টখিনি আমাৰ কেৰাহীৰ পৰা উঠি আহিব ফৰফৰীয়া হৈ যাব আৰু এয়া আমাৰ কণী ৰেচিপি ৰেডি খালো আমি কেতিয়াবাই খালো মানে কালিয়ে খালো আজিহে আপোনালোকক এডিটিং কৰি আগবঢ়াইছো ভিডিওটো শেষলৈ চাই থাকিব বুলি আশা কৰিলো সঁচাকৈ কিন্তু বেয়া লগা বস্তু এটাও যে এটা নতুন ষ্টাইলত ৰান্ধিলে খাবলৈ ভাল লাগে সেই কথাটো মোৰ মূৰত আগলৈ অহা নাছিল এইকেইদিনত আহিছিল আৰু বনালো খালো ইমান ধুনীয়া লাগিল এৰিবই পৰা নাই 3টা ৰাখিছিলো মাত্ৰ মিঠুনদাৰ পৰা সেই 3টা আজি খতম হৈ গল খাই দিলো কাৰণ দুটা আছিল এটা হিদিনা খাই দিলো আৰু আজি দুটা আছিল দুটা খাই দিলো এটা শেষ হ'ল আৰু খাবলৈ মন গৈ আছে
বাৰীলৈ যাম, সমিতাহঁতৰ বাৰীলৈ। তাত বহুত কেপচিকাম খেতি কৰা আছে, তাৰ পৰা লৈ আহিমগৈ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম তেখেতলোকৰ বাগানসমূহ। তো আজিলৈ আহিছোঁ ইমানতে, ভিডিঅ'টো সামৰণি মাৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলত আপোনালোক নতুন হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনালোকৰ মোবাইলত যাবৰ বাবে। তো আজিলৈ আহিছোঁ, বাই বাই।